নমস্কাৰ পোনপ্ৰথমে সমূহ ফেচবুক পেজলৈ অহা বন্ধু বান্ধৱীসকললৈ স্বাগতম জনাই আজি আপোনালোকলৈ নিবেদন কৰিব লৈছোঁ এটি মমবাতি শিখাৰে আৰম্ভ হোৱা এটি সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানটি আৰম্ভ পৰা 2002 চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে প্ৰচলিত হৈ আছে বিশেষ এখন গাঁৱত আৰু সেই সকলোখিনি সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু লগতে আপোনালোকক জনাই থওঁ যে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ মই এতিয়া উপস্থিত আছোঁ বৰ্তমান পানীতোলাৰ বৰখন গাঁৱৰ বিশিষ্ট ব্যক্তিসকলে এটা সুন্দৰ অনুষ্ঠান পাতে দিনাখন সন্ধিয়ালৈ এটা অনুষ্ঠান আয়োজন কৰি উঠি অহা নৱপ্ৰজন্মক এটা গীত মাতেৰে সুৰে সঞ্চাৰে কবিতা আদি থকা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ মাজলৈ মই আহিলোঁ আৰু নিশ্চয় আপোনালোকে ভাল পাব এই অনুষ্ঠানটো আৰু মই ভাবোঁ সকলো গাঁৱতেই এনে এটা অনুষ্ঠান হ'ব লাগে পোনে সেই অনুষ্ঠান মাজলৈ যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ সকলোকে চেষ্টা কৰিম হয় এই অনুষ্ঠানত আগধৰোঁতা আৰু বিশেষকৈ ইয়াৰ জ্যেষ্ঠ ব্যক্তি মোৰ চেনেললৈ স্বাগতম জনালোঁ পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ যে আমাৰ অনুষ্ঠানটো আপোনালোকে সম্প্ৰচাৰ কৰিবলৈ আগবাঢ়িছে আমি এই অনুষ্ঠানটো 2002 চনৰ পৰাই চলাই আহিছোঁ 2002 চনৰ নৱেম্বৰ মাহৰ 5 তাৰিখত এই অভাজনৰ জন্মদিন আছিলে আমি সৰু সুৰাকৈ এটা চাহ পৰ্ব চলিছিল আৰু সেই চাহ পৰ্বতে শুভাকাংক্ষীসকলে প্ৰস্তাৱ এটা দিয়ে যে আজি দীপক সেনাপতিৰ কবিতা শুনিম আৰু তাৰ মাজে মাজে দুই এটা গীত থাকিব যিহেতু মই দুই এটা গীত গান আৰু কবিতা লিখিবলৈ লৈছোঁ গতিকে সেই অনুষ্ঠানটো তেনেকৈয়ে চলিলে আৰু আমি তেতিয়াই ভাবিলোঁ যে এই অনুষ্ঠানবোৰ আমি এনেদৰে ঘৰে ঘৰে কৰিব পাৰোঁ অন্ততঃ কোনো অসুবিধা নোহোৱাকৈ কাৰণ এনেকৈয়ে আমি এটা ৰুমত এটা কোঠাত বহি সৰু ডাঙৰ সকলো লগ লাগি কথা পাতিব পাৰোঁ মনৰ কথা পাতিব পাৰোঁ গীত মাত চৰ্চা কৰিব পাৰোঁ কবিতাৰ চৰ্চা কৰিব পাৰোঁ বা আন ধৰণৰ সাংস্কৃতিক কাম কাজ কৰিব পাৰোঁ চিত্ৰকলা আদিও ইয়াত মানে ঠাইতে লিখা হয় এনেকুৱা অনুষ্ঠানবোৰ চলে আৰু সেই অনুষ্ঠানটো আজি নিৰৱচ্ছিন্নভাৱে চলি আহিছে আজি এই মুহূৰ্তলৈকে সৰু মঞ্চ দিব বিচাৰিছোঁ ইয়াৰ পৰাই যাতে তেওঁলোকৰ লাজ শংকা নতুনকৈ উঠি অহা প্ৰজন্মৰ লাজ শংকা এইবোৰ আঁতৰি তেওঁলোকে যেন এই সাহিত্য সংস্কৃতিৰ জগতখনত আৰম্ভ কৰিব পাৰে আৰু এইখন তেওঁলোকৰ কাৰণে এখন কঠীয়াতলী হিচাপেহে আমি গণ্য কৰোঁ যদি কঠীয়া ভাল হয় তেতিয়াহ'লে ধানো ভাল হ'ব আমাৰ নিশ্চয় গতিকে আমি এনেদৰে কৰিছোঁ আৰু এটা কথা মই কৈ থওঁ যে কি এই অনুষ্ঠানটো কোনো এখন সমিতি নাই আৰু আমি কাৰো পৰা আমি দান বৰঙণি সংগ্ৰহ নকৰোঁ অনুষ্ঠানটো এইদৰে আমি কোনোবা এঘৰ সাহিত্য সংস্কৃতিপ্ৰেমী ঘৰত বহোঁ আৰু তেওঁলোকে আপ্যায়নতে আমি কোনোবা ঘৰলৈ আৰু সেয়াই আমাৰ যথেষ্ট আমি বিশেষ আনুষ্ঠানিকতা নাই আমি মমৰ শিক্ষা প্ৰচলন কৰি মমৰ শিক্ষাৰ পোহৰতেই হওক বা আন প্ৰকাৰে আমি অনুষ্ঠান চলাই আহিছোঁ অক্টোবৰ মাহৰ শেষৰ দেওবাৰটো আমি ৰাজহুৱা স্থানত অনুষ্ঠিত কৰোঁ ৰাজহুৱা স্থানত আমি সেইটো অনুষ্ঠানৰ কাৰণে আমি কোনো দান বৰঙণি নলওঁ আমাৰ শুভাকাংক্ষীসকলে ব্যক্তি আহিছে ইয়াতে আমাৰ জুৰি বৰা বৰগোহাঁই উপন্যাসিকা আহিছে লক্ষ্মীনন্দন বৰা আহিছে তেওঁলোকৰ আহিছে আৰু বিভিন্নজন আহিছে অতিথি আমাৰ এই অনুষ্ঠানলৈ আহি আমাক উৎসাহিত কৰিছে ধন্যবাদ যদি ভাল হতেন দুই আছি মই লকডাউনৰ আগে আগে মই গীতটি মই
ধুনীয়াকৈ বহলভাৱে ইউটিউবত মই পৰহি পূৰ্ণিমাতে চাকি জ্বলাইছোঁ মই তোমাকে পাবলে দেওফালৰ আইথানা তুমি আহিবানে মোৰ জীৱনলে দীঘলকৈ উৰণিলৈ থাকিবা চিৰ জীৱন থাকিবা চিৰ জীৱন ৰৈ কাষত ডাঙৰ সন্মান কৰিবা সৰুক মৰম কৰিবা ডাঙৰ সন্মান কৰিবা সৰুক মৰম কৰিবা তেতিয়াহে মনা তোমাক সুখ জীৱন আহিব সুখ জীৱন আহিব জানা বুলিব মইনা মৰমৰে বোৱাৰী হৈ পিতাই বুলিব মইনা চেনেহৰে বোৱাৰী বুলিব মইনা মৰমৰে বোৱাৰী পিতাই বুলিব মইনা চেনেহৰে বোৱাৰী চিৰ জীৱন মইনা তুমি সুখে দুখে কটাবা সুখে দুখে আমাৰ তুমি ধন্যবাদ আমি মাহপুৰক ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ আৰু অকণ পিছত ঠিক আছে যেন ঠিক আছে ঠিক আছে অলপ পিছত জীৱন যাত্ৰাত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায় আমি আছোঁ মাম্পীৰ লগত মাম্পুৰ লগত আমি মাম্পু ধন্যবাদ আপোনালোকৰ চেনেললৈ মোৰ নাম শ্ৰী অভিজিত শইকীয়া মই এই বুঢ়াহোলা গাঁৱৰে নিবাসী মই এই কণ কণ মইনাসকলক লৈ পেলাই আমাৰ বুঢ়াহোলাতে এখন সাধনা সংগীত কলা কেন্দ্ৰ নামেৰে এখন সংগীত বিদ্যালয় স্থাপন কৰিছোঁ যোৱা 18 চনৰ নৱেম্বৰ মাহত আমি প্ৰথম মুকলি কৰিলোঁ এতিয়া 2 বছৰত আমাৰ লকডাউনত অকণমান বন্ধ হৈ আছিলে তাৰপিছতে 21 চনৰ পৰা আকৌ আমি আৰম্ভ কৰিছোঁ আমাৰ সত্ৰীয়া আছে ভকেল আছে তবলা গীটাৰ এই 4টি বিষয়ত আমাৰ স্কুলত বৰ্তমান শিক্ষা দি থকা হৈছে গুণী জ্ঞানী ব্যক্তি শিক্ষকৰ দ্বাৰা তাৰ লগতে আমাৰ উঠি অহা এই কণ কণ মইনাসকলক লৈ আমি ভৱিষ্যতে অনাগত দিনত অকণমান সাংস্কৃতিক দিশটো গানতে হওক বা অন্য বেলেগ দিশতে হওক বাদ্যযন্ত্ৰ নাচতে যিকি নহওক সেইখিনি আগবঢ়াই লৈ যাবলৈ অকণমান যদি সিহঁতক অকণমান শিক্ষা দি পেলাই আগবঢ়াই লৈ যাব পাৰোঁ এইটো আশা লৈ পেলাই আমি স্কুলখন স্থাপন কৰিছোঁ আৰু তেওঁলোকৰ প্ৰতিভাবিলাক যাতে বিকাশ কৰিব পাৰোঁ আমি আমাৰ দ্বাৰা আমাৰ স্কুলখনৰ যোগেদি সেইটোকে আশা কৰি আমি স্কুলখন স্থাপন কৰিছোঁ আৰু মই ইয়াতে সৰুৰ পৰা দীপক দাহঁতে জানেই সৰুৰ পৰাই মই অকণমান গানৰ লগত জড়িত আছিলোঁ আমাৰ গাঁওখনো সাংস্কৃতিক দিশত বৰ আগবঢ়া নাছিলে এতিয়াও যিখিনি হ'ব লাগে হৈ উঠাগে নাই তথাপিতো চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ বৰ্তমান আমি ল'ৰাখিনিক যিখিনি শিকাইছোঁ তেওঁলোকে কিছুমানৰ ভাল আগ্ৰহ আছে তেওঁলোকে আগবাঢ়ি যাব পাৰিব নিশ্চয় চবৰে ভৱিষ্যত উজ্জ্বল বুলিয়ে আমি ক'ব পাৰোঁ আৰু দ্বিতীয়তে আমাৰ গাঁৱত আৰু খেলা ধূলাৰ ক্ষেত্ৰতো আৰু আমাৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আছে তাৰপিছতে আমাৰ দীপক দাই ভাল গান গীত লিখে কবিতা লিখে আৰু মোৰ ভাতৃ প্ৰতিমূৰ্তি দুৰ্লভ সেনাপতিয়ে ভাল গীত লিখি আছে বৰ্তমান লিখিছে কবিতাও লিখিছে তেনেকৈ আমি এটা গ্ৰুপ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ এইখিনিক লৈ পেলাই আমি কিমানখিনি অনাগত আগবাঢ়ি যাওঁ তাকে চেষ্টা কৰিছোঁ এইখিনিকে আপোনাক অৱগত কৰিলোঁ আৰু ধন্যবাদ এই আপোনালোকৰ যিটো অনুষ্ঠান এতিয়া ঘৰে ঘৰে আপোনালোকে যিটো সংগীত চৰ্চা কৰিছে আৰু এই অনুষ্ঠানটোৰ আপোনালোকৰ জড়িত হৈ থকা
যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে আপোনালোকৰ স্কুলত পাঠদান কৰি আছে নে বাহিৰৰ পৰাও কিছু লোকে মানে ইয়াত আহি পাঠদান কৰিছে তেনেকুৱা ধৰণৰ আচলতে কি হৈছে আমাৰ এই বৰুৱাহোলা গাঁৱৰে ছাত্ৰ ছাত্ৰী অলপ আছে আৰু আমাৰ পথ প্ৰদৰ্শক আচলতে আমাৰ গাঁৱৰে তেওঁ বনগীতৰ শিল্পী অনাতাঁৰ যোগেদি তেওঁ গীত প্ৰচাৰ হৈ থাকে অনাতাঁৰ ৰেডিঅ' লুইত দাস তেওঁ আমাৰ এই অনুষ্ঠানলৈ আহিছে আগতে আৰু মাজে মাজে তেওঁৰ ওচৰলৈ আমি যাওঁ তেওঁৰ পৰা শিক্ষা লওঁ আৰু মোৰ ভাতৃপ্ৰতিম বন্ধু দিব্য বিকাশেও কবিতা লিখে কবিতা আবৃত্তি কৰে সুন্দৰভাৱে তেওঁ বৰ্তমান আবৃত্তি কৰে আৰু তাৰ উপৰিও পানীত তোলা লাইট পুলিৰ পৰা আৰম্ভ কৰি মাটিয়খনা অঞ্চলৰ পৰা যথেষ্ট ল'ৰা ছোৱালী আহিছে আৰু আমি আশাবাদী আৰু ছাত্ৰ ছাত্ৰী আহিব আমাৰ স্কুলখনলৈ এইখিনিকে আগবঢ়াই লৈ যাবলৈ আমি অকণমান প্ৰয়াস কৰিছোঁ চেষ্টা কৰিছোঁ উজ্জ্বল সকলো ৰাইজে আঁকোৱালি লয় তাকে আমাৰ মনোকামনা ইয়াকে কৈ ধন্যবাদ ধন্যবাদ